हेलो एवरीवन वेलकम बैक टू माय चैनल आशा करो আপোনালোক সকলে ভালে আছে আজি এয়া দেখিছেনে মই এয়া খেতি পথাৰত আহিছো খেতি পথাৰ বুলি ক'ব নোৱাৰি তথাপিতো মোৰ কাৰণে এখন খেতি পথাৰ হয় দীঘলটো 8 ফুট হ'ব এইখিনি ইয়াৰ পৰা আৰু বহলটো হ'ব 5 ফুট গতিকে ইয়াতে মই অকমান খেতি কৰোঁ আৰু কি খেতি কৰোঁ এখন ছাং আছে এখন ছাংখনত মই লাউ দিও তাৰ পৰা ফুল দিও আৰু এনেকৈ কিবা কিবি দিছিলোঁ কিন্তু বানপানীত গটেইবোৰ নাইকিয়া হৈ গ'ল তথাপিও এইফালে দেখিছেনে এইফালে মই জহা ফুল দিছোঁ আৰু ভেন্দি আছিল ভেন্দিবিলাক মৰি গ'ল সেইডাল নেমু টেঙা হয় এতিয়া মই ইয়াতে মাটিখিনি মাটিখিনি মই এতিয়া কাটি ল'ম মাটি দিম আজি কি দিম সেয়া আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ তেন্তে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ চাই থাকক ভিডিঅ'টো একেবাৰে শেষলৈকে पंजाब देशर उदाहरण आमी लबा नरु नेकिया होया खेती करबा लगि कांदत नागालम होया फसिबा लगि हातत तो गाइस আজি কাৰণে মাটিখিনি ঠাণ্ডা হৈ গ'ল ভাগৰ ধৰি গৈছে কাৰণ মই যেটো শকত হৈছোঁ বহুত গতিকে এটা পৰিশ্ৰম কৰা নাই বহুত দিন আজি কৰিছোঁ দুটামান পুলি আছে পুলিকেইটা ৰুম আৰু কি পুলি ৰুম সেই আপোনালোকক দেখুৱাম এতিয়া নুৰু আবেলি ৰুম এতিয়া বহুত ৰ'দ আছে গতিকে ৰ'দৰ কাৰণে এতিয়া নুৰু মাটিখিনি খান্দি থৈ দিলোঁ বাৰু চাই থাকিব ভিডিঅ'টো একেবাৰে শেষলৈকে বহুত গৰম লাগিছে আৰু মাটিখিনি খান্দি কেনে মই আহি বাৰান্দাত গৈছোঁ এয়া দেখিছেনে মোৰ ঘৰৰ সন্মুখতে বেৰটো আৰু মই অকণমান ছায়াত বহিছোঁ বহুত ৰ'দ দিছে বহুত গৰম সেইকাৰণে তাত মানে বাকীখিনি কৰিব নোৱাৰিলোঁ জাষ্ট মাটিখিনি খান্দি আহিলোঁ আৰু ছোৱালীজনীয়ে এয়া খাবলৈ মোক তৰমুজ দিছে আৰু ঠাণ্ডা পানী দিছে এইখিনি মই খাই লওঁ ফ্ৰিজৰ পৰা তৰমুজ আনি দিছে কিমান ৰ'দ দিছে সেইটো মোৰ বেড কিমান ৰ'দ দিছে সেইখিনিয়ে খাই দীঘলটো 8 ফুট হ'ব আৰু বহলটো 5 ফুট হ'ব এতিয়া মই মাটিখিনি কাটি থৈ দিলোঁ মাটিখিনি মানে তাৰপিছত মই আবেলি পুলিকেইটা ৰুম আৰু কি ৰুম সেয়া আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাব দেই এতিয়া ভাবিছোঁ পুলিকেইটা ৰুই দিওঁ কি পুলি ৰুই সেয়া আপোনালোকক দেখুৱাম আপোনালোকে চাই থাকক একেবাৰে শেষলৈকে ভিডিঅ'টো আৰু এয়া দেখিছেনে এয়া লাওৰ পুলিটো মই এতিয়া ৰুই দিম মাটি গোটেইখিনি কাটিব নোৱাৰিলোঁ এয়া আধা কাটা কৰি পেলাই ৰাখিছোঁ ভাগৰ লাগি বহুত গোটেই কাটিব নোৱাৰিলোঁ সেইকাৰণে আৰু এইটো ভেন্দি গুটি হয় এইটো মই ইয়াতে ছিটাই দিম সেইফালে কণাটোৰ ফালে সেয়া জহা ফুল গতিকে এতিয়া মই এইটো ৰুই দিম আপোনালোকে চাই থাকক
আৰু এইফালে দেখিছেনে এই দুজোপা হৈছে খেচ, আপোনালোকে কি বুলি কয় নাজানো, ফুলৰ নিচিনাই দীঘল দীঘল খেচ। আৰু এয়া জহা ফুল হয়, ইয়াত জহা ফুলৰ বীজকেইটা মই ইয়াতে দি দিছিলোঁ, 4টা ওলাইছে বাৰু। কেইদিনমান পিছত ইয়াৰ পৰা মই লৈ গৈ তাত ৰুই দিম। এতিয়া নিদিওঁ কাৰণ এতিয়া দিলে মৰি যাব পাৰে, গতিকে অকণমান ডাঙৰ হওক, ডাঙৰ হোৱাৰ পিছত মই জহা ফুলৰ পুলিকেইটা ৰুই কেনে তাতে বেৰত দি দিম। এনেকৈ মই ইয়াতে ৰাখি দিছোঁ। আৰু গুটি আছে, ইয়াতে বহুত গুটি আছে সৰু সৰু, গতিকে এইবিলাকো গুটিবিলাক তাৰমানে গজালি মেলা নাই, 2-এটা মেলি আছে। যেতিয়া গুটিবিলাক মেলিব তেতিয়া মই তাত ৰুই দিম। আৰু দিছিলোঁ আগতে ৰুই, বানপানীয়ে গোটেইবিলাক শেষ কৰি দিলে, নহ'লেতো এতিয়া খাব পালোঁ হয়, আপোনালোকেও খাব পালে হয়। চাং পাইছিলে তেতিয়াই, মানে চাঙত উঠিছিলে, কিন্তু বানপানী আহি গোটেইবিলাক শেষ কৰি দিলে। আৰু এইফালে এডাল গোলাপ ফুল হয়, এয়া গোলাপ ফুলডালৰ বানপানী পৰি গ'ল। গোলাপ ফুলডালকো বানপানী বহুত খালে। ফুল এটা মেলিছে, আদা মৰা আদা জিনিটা আছে, সেইফালে আৰু 2জোপামান আছে আৰু গছ, এনেকৈ টাবত দি দিছোঁ। আৰু এইফালে এইটো টাবত আছে জলকীয়াৰ পুলি, এয়া জলকীয়াৰ পুলি মাত্ৰ 3টা আছে। আপোনালোকে ভালদৰে ধৰিব পাৰিছেনে নাজানো। সেয়া এই 3টা অকণমানি হৈ আছে, এই 3টা অকণমান ডাঙৰ হ'লে মই তাত বেৰত লগাই দিম। তেতিয়াহ'লে আজি আপোনালোকক মই মোৰ খেতিৰ পুলি লগালোঁ, সেয়া আপোনালোকক দেখুৱালোঁ। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে নিশ্চয় লাইক কমেণ্ট কৰিব। আৰু নতুনকৈ যদি কোনোবাই মোৰ চেনেলত চাই আছে, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেলটো অল কৰিব। তেতিয়াহ'লে আজিলৈ বাই বাই।